নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চানি আপোনালোকে চাই আছে চানি চং ইউটিউব চেনেল। আপোনালোকৰ আগত নতুন এটা ভিডিঅ'লৈ আকৌ মই আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। আজিৰ এই ভিডিঅ'টো 3 নম্বৰ পাৰ্ট হয়। যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই প্লিজ মোৰ চেনেলত গৈ চাব আৰু ভিডিঅ'টো কেনে লাগিছে তলত মোক কমেণ্ট কৰি জনাব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম নম্বৰ, এনেকুৱা কি আছে যিটো বৰষুণ পৰাৰ লগে লগে ওপৰলৈ গুচি যায়? ইয়াৰ উত্তৰ হৈছে ছাতি। হয় ফ্ৰেণ্ড, ছাতি। দ্বিতীয় নম্বৰ হৈছে ভিখাৰী নহয় কিন্তু পইচা খোজে, মহিলা নহয় কিন্তু ভেণ্টি বেগ ৰাখে। কওকচোন সেইটো কি? ইয়াৰ উত্তৰ হৈছে বাছৰ কণ্ডাক্টৰ। 3 নম্বৰ হৈছে এনেকুৱা কি আছে যিটো গোটেই ৰুমটো ভৰাই দিয়ে কিন্তু অলপো জেগা নলয়? ইয়াৰ উত্তৰ হৈছে পোহৰ। 4 নম্বৰ হৈছে এনেকুৱা কি আছে যাৰ আকাৰ আছে কিন্তু ওজন নাই? ইয়াৰ উত্তৰ হৈছে শব্দ। হয় বন্ধুসকল। এনেকুৱা কি আছে যিয়ে তেল নোহোৱাকৈ জ্বলে আৰু ভৰি নোহোৱালৈকে চলে? ইয়াৰ উত্তৰ হৈছে সূৰ্য। এনেকুৱা কি আছে যিটো আমি নিবিচাৰিলেও আমাৰ জীৱনলৈ আহি যায়? ইয়াৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি তলত মোক জনাব। মই যোনে সঠিক উত্তৰ দিব পাৰে সেইসকলৰ নাম ফটো মই আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আপুনিও শিকক আৰু বেলেগকো শিকিবলৈ সুযোগ দিয়ক।